সহস্ৰ সংগ্ৰামৰ মাজতো লুকাই থাকে একোটা যুৱক। নিজক জীয়াই ৰখাৰ স্বাৰ্থত কেতিয়াবা দিব লগা হয় একোটা খোজ। কেতিয়াবা খোজবোৰ নিজৰ বাবে, কেতিয়াবা হয় খোজবোৰ আনৰ বাবে। আৰু এই খোজবোৰেই একোটা নাম হৈ ৰৈ যায় কেতিয়াবা। শেৱালি মানুহটো বৰ বেয়া জানেনে? বেয়া মানুহ মানে? আৰু মাত্ৰ এজন আহিবলৈ আছে, ডক্টৰ অনুপম শইকীয়া। আপুনি এইবোৰ তালৈ গ'লে কথাটো বেছি বেয়া হ'ব। আৰু কোনোবা আহিল আছে নেকি? এতিয়া যদি তোমাৰ লগত কিবা হৈছে বাইদেউ কৈ দিয়া। আমাৰ গাঁৱতে ফুটো যায় জানা? হয় নেকি? নৈ পাৰত বোলে। যিমান পাৰোঁ আমি ফটোবিলাক বাগানত কভাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। অফিচত এইবিলাক নকৰিবা, বেয়া দেখি। তই কোন হয় হা? বদমাছ। তই এইবোৰ কি কৈছ? কথা ক'বলৈ কোন মাধুৰী? ছোৱালী মণ্ডল মিস্ত্ৰী খাৰ ঘূণীয়েক। তই বুজাই নুবুজো কিয় হা? খোজ জীৱনত বিচাৰি যোৱাৰ এক যাত্ৰা। প্ৰতিটো খোজত কিমান কথা থুপ পাতি ৰৈ আছে তাৰেই যেন এক গুণা কথা।